তো ফাইনেলি আহি গ'ল নতুন ৰেচন কাৰ্ডৰ লিষ্ট। তো হেল্ল' গাইছ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এটিপছ অনলাইনৰ আজিৰ এই নতুন ভিডিঅ'লৈ। তো গাইছ, আপোনালোকে যদি ৰেচন কাৰ্ডৰ বাবে অনলাইন বা অফলাইন আবেদন কৰিছিলে বা ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিছিলে অনলাইনত, তেনেহ'লে কিন্তু আপোনাৰ যি ৰেচন কাৰ্ডৰ নতুন লিষ্ট, সেই লিষ্টখন কিন্তু প্ৰকাশ পাইছে। চ' সেই লিষ্টখনত আপোনাৰ নাম আছেনে নাই আপুনি কেনেকৈ চেক কৰিব, বা ৰেচন কাৰ্ডত নাম হৈছেনে নাই আপোনাৰ, আপুনি সেই লিষ্টখন কেনেকৈ চেক কৰিব, এইটো ভিডিঅ'ৰ জৰিয়তে কিন্তু সবিশেষ দেখুৱাবলৈ গৈ আছোঁ। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিব। চ' ৰেচন কাৰ্ডৰ বাবে ৰেচন কাৰ্ডৰ লিষ্টখন চেক কৰিবৰ বাবে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পাছত আপুনি চিম্পলি চাৰ্চ বাৰত টাইপ কৰিব RCMS আছাম। আপুনি যেতিয়া RCMS আছাম লিখি চাৰ্চ কৰি দিব, তেতিয়া কিন্তু আপোনাৰ এনেকুৱা এটা পেজ আহিব। আপুনি মোবাইলত যদি কৰি আছে তেনেহ'লে আপুনি পেজটো ডেস্কটপ চাইড কৰি ল'ব। কি কৰিব আপুনি, ইয়াতে যে থ্ৰী ডট অপশ্যন দেখা পাইছে, আপুনি থ্ৰী ডটত ক্লিক কৰি দিব। থ্ৰী ডটত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে কিন্তু দেখা পাইছে ডেস্কটপ চাইট, এইটো বক্সত আপুনি টিক মাৰ্ক লগাই দিয়াৰ পাছত কিন্তু ডেস্কটপ চাইট হৈ যাব। চ' তাৰপিছত আপুনি কি কৰিব, এইটো পেজত আহিব। আপোনাৰ যিটো অফিচিয়েল ৱেবছাইটটো দেখাইছে RCMS আছাম ষ্টেট পৰ্টেল, আপুনি চিম্পলি এইটো অপশ্যনত ক্লিক কৰি দিব। আপুনি যেতিয়া এইটো অপশ্যনত ক্লিক কৰি দিব, অলপ সময় ৱেইট কৰিব। তো তেতিয়া কিন্তু আপুনি এইটো পেজত আহিব। এইটো পেজত অহাৰ পাছত আপুনি কি কৰিব, ইয়াতে দেখা পাইছে ৰেচন কাৰ্ড, আপুনি চিম্পলি এইটো অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে ৰেচন কাৰ্ড ডিটেইল। চ' আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব। আপুনি যেতিয়া এইটো অপশ্যনত ক্লিক কৰি দিব, অলপ সময় ৱেইট কৰিব। চ' আপোনাৰ কিন্তু এনেকৈ আহি যাব। এনেকৈ আহি যোৱাৰ পাছত ইয়াতে দেখা পাইছে এটা কেপচা কোড দিছে, এই কেপচা কোডটো ভেৰিফাই কৰিব লাগিব। চ' আপুনি ওপৰত এটা হেৰি দেখা পাইছে, আপুনি তাতে কেপচা কোডটো বহাই দিব। বহাই দিয়াৰ পাছত আপুনি চিম্পলি ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। চ' মই দেখুৱাই দি আছোঁ। চ' মই চিম্পলি এতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰি দিম। ভেৰিফাই অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত কিন্তু এইটো ভেৰিফাই হৈ গৈছে। আৰু ইয়াতে দেখা পাইছে আপোনাৰ এই ডিটেইলসমূহ ফিল কৰিব লাগিব। ইয়াতে আছামটো চিলেক্ট কৰা আছে, ষ্টেট আছাম চিলেক্ট থাকিব দিব। আৰু ইয়াৰ পাছত ইয়াৰ পৰা আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো চুজ কৰিব লাগিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় আপুনি ডিষ্ট্ৰিক্টটো চুজ কৰিব। চ' মই মোৰ ডিষ্ট্ৰিক্টটো চুজ কৰি দি আছোঁ। মই ডিষ্ট্ৰিক্টটো চুজ কৰি দিছোঁ। চুজ কৰি দিয়াৰ পাছত ইয়াৰ পৰা আপোনাৰ হেৰিটো চুজ কৰিব লাগিব। আপোনাৰ যি এইটোত আপুনি চুজ কৰি দিব। দিয়াৰ পাছত ইয়াৰ পৰা আপুনি এইটো চিলেক্ট কৰিব লাগিব, কামৰূপ। চ' মই এইটো চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে আপোনাৰ যি হেৰি আছে, মানে আপুনি যিটো কণ্ট্ৰলত বা যিটো সুলভ মূল্যৰ দোকানত আপুনি মাল খায়, মানে হেৰি খায়, আপুনি ইয়াৰ নামটো চিলেক্ট কৰিব লাগিব ইয়াতে। চ' ইয়াতে কিন্তু বহুত নাম আহি যাব। আপোনাৰ কিন্তু এইটো চিলেক্ট কৰাটো টাফ হৈ যাব বা কঠিন হৈ যাব। আপুনি কি কৰিব, ইয়াতে আপুনি যি নম্বৰটো দেখা পাইছে, যিকোনো কণ্ট্ৰলৰ কিন্তু এটাকৈ নম্বৰ থাকে, সেই নম্বৰটো ইয়াতে আপুনি চাই ল'ব। এইটো চিৰিয়েল নম্বৰ হিচাপত থাকে, এইটো নম্বৰ আপুনি ইয়াতে বহাই দিব। চ' মই মোৰ যিটো হেৰি আছে মই সেইটো বহাই দি আছোঁ। চ' মই চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে আপুনি আৰু এটা চিলেক্ট কৰিব লাগিব। ইয়াতে আপুনি চিলেক্ট অল, এইটো চিলেক্ট কৰিব। তাৰপিছত বাহিৰত এটা টেপ কৰি দিব। টেপ কৰি দিয়াৰ পাছত ইয়াৰ পৰা আপুনি ষ্টেটাছটো চিলেক্ট কৰিব লাগিব। ইয়াতে আপুনি অল চিলেক্ট কৰিব। অল চিলেক্ট কৰাৰ পাছত আপুনি বাহিৰত এটা টেপ কৰি দিব। বাহিৰত টেপ কৰি দিয়াৰ লগে লগে কিন্তু এইটো মানে হেৰি হৈ যাব। চ' আপুনি ইয়াৰ পৰা আপুনি এইটো চিলেক্ট কৰিব, ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ। চ' আপুনি এইটো অপশ্যনত টিক লগাব। এইটো অপশ্যনত টিক লগাই তাৰপিছত আপুনি ইয়াৰ পৰা RC ষ্টেটাছটো অল চিলেক্ট কৰিব। অল চিলেক্ট কৰাৰ পাছত ইয়াৰ পৰা আপুনি ৰিপৰ্টৰ নেমটো চিলেক্ট কৰিব লাগিব। আপুনি এইটো চিলেক্ট কৰিব। চিলেক্ট কৰি দিয়াৰ পাছত আপোনাৰ কিন্তু ইয়াতে সম্পূৰ্ণ চিলেক্ট হৈ গৈছে, আপুনি দেখা পাইছে। চ' তাৰপিছত কি কৰিব, আপুনি চিম্পলি ভিউ ৰিপৰ্ট অপশ্যন যি দেখা পাইছে, আপুনি এই চিম্পলি ভিউ ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া ভিউ ৰিপৰ্ট অপশ্যনত ক্লিক কৰিব, আপোনাৰ পেজটো লোডিং হ'ব। আপোনাৰ এইটো কণ্ট্ৰলত যিখিনি নাম আহিছে সেইখিনি গোটেইখিনি কিন্তু ইয়াতে শ্ব' কৰিব। অলপ সময় ৱেইট কৰিব। চ' ইয়াতে কিন্তু দেখা পাইছে সম্পূৰ্ণ ইয়াতে শ্ব' কৰি দিছে। দেখা পাইছে কিন্তু ইয়াতে সম্পূৰ্ণ শ্ব' কৰিছে। ইয়াতে বহুত কেইটা নাম আছে, গোটেইখিনি নামটো ইয়াতে শ্ব' কৰিছে। চ' দেখা পাইছে আপোনাৰ নামটো ইয়াতে আছেনে নাই আপুনি সেইটো চেক কৰিব লাগিব। চ' আপুনি ইমানখিনি কিন্তু আপুনি মানে বিচাৰি থকাটো সম্ভৱ নহয়। আপুনি কি কৰিব, আপোনাৰ নামটো চিম্পলি ইয়াতে যি দেখা পাইছে, মই পেজটো অলপ হেৰি কৰি দি আছোঁ, জুম কৰি দি আছোঁ।
সো আপুনি ইয়াতে দেখা পাইছে এটা এই পেজটো আপুনি ইয়াতে নাম আপুনি আপোনাৰ নামটো ইয়াতে সাৰ্চ কৰি কিন্তু আপুনি উলিয়াব পাৰিব আৰু যদি আপুনি সাৰ্চ কৰিব নিবিচাৰে আপুনি যদি পিডিএফটো ডাউনলোড কৰিব বিচাৰে তেনেহলে এইটো যি অপচন দেখা পাইছে আপুনি এই অপচনত ক্লিক কৰিব এই অপচনত ক্লিক কৰি দিয়াৰ পাছত আপুনি এইটো ৱৰ্ড তাৰ পিছত এক্সেল পাৱাৰ পইণ্ট পিডিএফ আপুনি যিকোনো ফৰমেটত আপুনি ডাউনলোড কৰিব পাৰিব সো সিম্পলি পিডিএফটো আটাইতকৈ বেছি ভাল হয় সো আপুনি পিডিএফত ক্লিক কৰি দিব পিডিএফত ক্লিক কৰি দিয়াৰ পাছত কিন্তু আপোনাৰ যি পিডিএফ আছে সেই পিডিএফটো ডাউনলোড হৈ যাব আৰু পিছলৈ আপুনি আপোনাৰ যি হেৰি আছে এটো চেক কৰিব পাৰিব সহজে অতি সহজে আপুনি এখিনি চেক কৰিব পাৰিব সো আজিৰ ভিডিওটো ইমানলৈকে আছিল ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব ভিডিওটো যদি হেল্পফুল বুলি ভাবে তেনেহলে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক সো ভিডিওটো সম্পূৰ্ণ হেকলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ